কিমান যে গৰু খেদাম আৰু গৰুবোৰ কি যে কৰিম কিমাননো খেতি চাই থাকিম আৰু ভাগৰ লাগিছে ক'ৰবাত ফুৰিব গ'লে ভাল আছিলে ক'তো যাম গ'লেও আকৌ গৰু সোমাই যাব নহয় চাই লওঁ কি হয় অকণমান দেৰি ৰখি দিওঁ ইয়াতে তাৰপিছতে যাম আৰু তুমি কি কৰিছা? মোৰ মানুহজনী আহিলে কিজানি মানুহজনী উলিয়াই আহিলোঁ কেনেকুৱা খবৰ দি ভাল ভালেই বুজিছে নাই তাৰ মানে এনেকুৱা পলালে মানে মোক দেখি পলালে বাৰু তোক দেখি মই মেকআপ চেকআপ কৰি গৈছিলোঁ না আগতে মোক শ্বাহৰুখ খান নিচিনা দেখি পাইছিলে আৰু কালি আকৌ মই এনেকৈ চিম্পুলকৈ গৈছিলোঁ মোক ভূত দৰে দেখি পালে নহয় কি নতুনকৈ মানুহজনী পলাংগে বৈ ব'লা ব'লা বৈ যাওঁ ছোৱালীজনী নাপালোঁ আমাৰ গাঁৱৰ ছোৱালীবোৰ নাইকিয়া হৈ গ'ল চব পলাই পলাই গুচি গ'ল নাই এইবোৰ কি কবি আৰু বাকী তই জানা নাই কালি মই প্লেন এখন কিনিছিলোঁ কালি গম পোৱা নাই আমি কিনিলোঁ প্লেন এখন সেই চলাব নাজানো ন বৰ দিগদাৰ হৈ যায় সেইকাৰণে মই কি কৰিছোঁ চকেজত ভৰাই থৈ দিছোঁ আৰু এটা কাম কৰোঁ এটা হেৰি কি বুলি কয় কি আছিলে তাৰ নামটো গুটি ক'ত কচু ক'ত গ'ল কচু 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 হালদিং ফালে ফুৰিব গ'ল নেকি কচুৱে কিবা এটা কৈছিলে মোক ফোনত হৈ গ'ল কি কৈছিলে সুধি ল সুধি লৈছোঁ অঁ হেল্ল' অঁ কচু ক'ত আছ হেৰি এইটো কি কয় কি এইটো হেৰি এইটো কি কয় তই আহিব পাৰিবি নি অঁ এই গুটি বস্তি গুটিয়ে হেৰি ডন হয় এইডোখৰত এইটো কি কয় গুটিতে ইয়াত ৰাজ কৰি আছে অঁ ইয়ালৈ আহচোন তই এই কথা এটা আছিলে মানে হেৰি আমি মানে এজেগালৈ যাওঁ ফুৰিবলৈ যাওঁ মানে এই ঘৰত বহি বহি ভাগৰ লাগিছে নাই মই খেতি চাই আছিলোঁ তাৰপিছত গুটি আহিলে গুটিৰ লগত গুচি আহিলোঁ মানে আহ একেলগে যাওঁ অঁ সেইটো হয় নাই সেইটো সেইটো হয় নাই হয় আকৌ সেইটোৱে হয় আকৌ সেইটোৱে হয় এইটো আহি আছে হয় নাই লম্বুকে খবৰ ভাল আৰু ভালে তোৰতো ভালে কিজানি ন তইতো বিয়া চিয়া পাতিলি তোৰ টেনচনেই নাইকিয়া আমাৰ দেখিছ নাইকিয়া মাইকীয়ে নাপাওঁ বিচাৰি পিনি য'তেই যাওঁ মাইকী এজনী নাপাওঁৱে ভাল লাগে নেকি মোক লাগে ইয়াক আগে পতাই গুটি বৰ কষ্ট দেই বয়স হোৱা নাই নহয় এতিয়ালৈকে যাওঁগে নি তই পতাই দিবি দেই অঁ ঠিক আছে আমি একেলগে ফুৰিব যাম বুলি ভাবিছিলোঁ তই যাওঁ যদি কি কবি আৰু কি কৰিবি হ'ব ঠিক আছে মোৰ ঘৰত কাম আছে ন বহুত কাম আছে হ'ব মই কচিকে যাওঁ পতাই দিবি চা বাৰু পতাই দিম দেই চাম ডাইনী বস্তিলৈ যাওঁ বৈ আমি দুটাই যাওঁ বৈ চিনাকি জেগা নিচিনা লাগে বাকী আমগো যদি আম লাগে না আজিকালি জানো এটাও দেখা নাই এটাও নাই ন খালী হৈ আছে একদম কি হ'ব আৰু সেইটো চুনু হয় না চুনু হয় নেকি লাগিছে চুনুৰ নিচিনা লাগিছে এতিয়া মটো এনেকৈ থেপেককৈ আহি আছে নতুটোৱে হয় ন সেইটোৱে হয় কিজানি আহিব দেচোন তাক বাৰু আহিব দে অকণ ৰখি দিওঁ ন ভাগৰ লাগিছে গৰম উঠিছে ন ৰ'দ পৰিছে লেভেল থাকিবই একদম লেভেলৰ কথা কেনেকুৱা ফালি দিয়ে জান নাই তই আহক দিয়া আজি তাক মই এই ডাইনী বস্তি লৈ যাম তাত গম পাব সি তাতে ভূত লাভ গম পাব আজি তাৰ 12 বাজিবই আজি চেৰাকতে কালি পইচা কি বুলি আহিছ তই মোক চিনি পোৱা নাই নি মোৰ গেঞ্জি এটাৰ দাম কিমান গম পোৱা নাই তই কালি পইচা লাগিব ৰচোন ক'ত যাওঁ তই ক'ত যাওঁ মই এনেই লৈ এইফালে ওলাই আহিলোঁ তহঁতি ক'ত যাওঁ আমি মানে হেৰি ডাইনী বস্তিলৈ যাওঁ বৈ ময়ো যাওঁ তেনেহ'লে বাকী তই কি কথা পাতি আছ এইবোৰ কাৰ লগত কথা পাতি আছ তই এইফালে কথা পাতি আছিলোঁ তাৰমানে তই হেৰি পইচা মালিক নহয় আমিতো নহয় আৰু দুখীয়া মানুহ নহয় সেইটো কাৰণে আকৌ তেনেকৈ নকবি আকৌ আমিতো দুখীয়া মানুহবোৰ নিচিনা ধনী নহয় আকৌ সেইটো কাৰণে বৰ দিগদাৰ খাবলৈ পইচা নাই আৰু কি এইবোৰ লকডাউনত দেখিছোঁ আৰু কাম বন নাইকিয়া খেতি কি আকৌ যিয়ক যি নহওক বৈ আকৌ পৰা ফুৰি আহোঁগৈ বৈ ডাইনী বস্তিলৈ যাওঁ বৈ আকৌ খাটাং এইটো মোবাইল ওলাবই আকৌ ইয়াত ডাইনী হওক যি হওক চবৰ ফটো উঠিছে
ঠিক আছে আমি একদম কেমেৰা কৰি কৰি যাম দেই এইটো মামুলি মোবাইল নহয় নহয় য'ত দেখিম আৰু দাম কিমান লৈছিলে মোবাইলটো ভিডিঅ' কৰিম আৰু ডাইৰেক্ট নিউজত দিম আমি আমি যা বুলি ভাবিছ নেকি এইটো কিমান লৈছে মাত্ৰ 50 টকা খালি লৈছ মই ভাবি আছো এটকীয়া মোবাইল লৈ পিনি চলাই আছো মই এটকীয়াহে 50 টকা দি কিনিছ বহুত দে ডাঙৰ কথা মোবাইলটো তই ৰাখি দে এতিয়া মই আমি এটকীয়া দুটকীয়া মোবাইলে চলাওঁ গম পাৱ নাই তেতিয়াহ'লে ভয় লাগে এই মোবাইল মানে ভালকে আকৌ 50 টকা থৈ দিছো বাৰু একো নাই বাৰু থৈ দিছো আৰু আপত্তি নাই বৈ যাওঁ বৈ বহুত দিনৰ মূৰত আকৌ লগ পালোঁ আৰু তই কাম কোন কি লগাইছ নাই এনেই ঘৰত আকৌ লকডাউন অলপ দূৰ আছে যোৱা আগলে চুনু মোবাইলত ভিডিঅ' কৰি চাওঁ ভূত দেখি পায় নেকি ক'ৰবাত চাওঁচোন বাৰু চুনু ঐ দেখাব নাই আকৌ সেইটো গুটি হয় নাই গুটি অঁ সেইটো গুটি নিচিনাই লাগিছে ই আগে আগে ক'ত গৈছে সেইটো ঘৰ গৈছিলে তাকেতো মাথাটো তললৈ কৰি গৈ আছে চা এইটো এই মানুহটো গবৰ আছে নাহোঁ বুলি কৈ পিনি চা আগে আগে গৈ আছে কেনেকৈ চাব লাগিব ৰ ক'ত যায় চাই থাকিবি দেই বৈছো নহয় পিছে পিছে যাওঁ বৈ বৈ পিছে পিছে গৈ থাকোঁ বৈ মুনুৱে ক'ৰবাত কিবা খালে নেকি আমাক কোৱা নাই ন বৈচোন অ' সেইদিনাখন যে থৈ গৈছিলে সেই বটলটো সেইটো খালে মনে মনে মানে কথা এটা কচোন আমি তো এতিয়া ভুটীয়া গেট আহি পাই গ'লোহি অ' পাহৰিয়ে গৈছিলোঁ মাল তই খাইছ কিন্তু নিচা আমাক লাগিছে ভোজ আছে মানে তোৰ মই জানো পাও চুলিখিনি ভাল হৈছে নাই ঐ শ্বাহৰুখ খান নিচিনা লাগিছে না জংলী বাৰ নিচিনা লাগিছে কটা মোৰ হেৰি কটা গুটি কটা গুটি 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 কটা গুটি আছে তো বেয়া কাম গুটি কথা কৈছে আমাৰ লগত লগত অ' গুটিটো গায়ব হৈ গ'ল ন অঁ এতিয়ালৈকে পোৱাই নাই তাক এতিয়া ভুটীয়া গেট আহি পাই গ'লোহি গেটটো চা সেইটো সেইটো গুটি গৈ আছে সেইটো সেইটো ক'তা সেইটো কেমেৰা ঘূৰা গৈ যাবা গুটি এইটো কি গুটি ক'ত গুচি গ'লে পটককৈ গুচি গ'ল যে মাত্ৰ ফট কেনে গাব গৈছে কি হৈছে এইটো যাওঁ দেই গোবৰ আছে হিচাপে